ৰিচেণ্টলি এটা নিউজ পালোঁ মানে ৰাস্তাত এক্সিডেণ্টবোৰ কমোৱাৰ কাৰণে চৰকাৰে কি কৰিলে এই গৰু ছাগলী যোনে এৰি দিয়ে ৰাস্তাত তেওঁলোকক হেনো ফাইন কাটিব। কিন্তু মই মানে চৰকাৰক এটা কথা সুধিব খোজোঁ, এই চাৰিঠেঙীয়া জন্তুখিনিৰ কাৰণে যে ফাইন যে কাটিব, এই দুইঠেঙীয়া যিখিনি গৰু ছাগলী আছে, দুইঠেঙীয়া গৰু ছাগলীকেইটাৰ ফাইন কোনে কাটিব? তো আচল গৰু ছাগলীৰ কাৰণে বেছি এক্সিডেণ্ট হয় নে এই দুইঠেঙীয়া কেইটাৰ কাৰণে বেছি এক্সিডেণ্ট হয়? কোন এইটো গৰুটো এইটো? আৰু চবকে এটা কথা কওঁ, এইটো দেখাই দিয়া ভাই অকণমান, এইটো জেব্ৰা ক্ৰচিং বুলি কয়, কিন্তু জেব্ৰা ক্ৰছ হোৱাৰ কাৰণে নহয়, মানুহ ক্ৰছ হোৱাৰ কাৰণে। সেইকাৰণে মানুহ এই যোনে তোনে ফালে ক্ৰছ হ'ব নালাগে, যিমান পাৰে জেব্ৰা ক্ৰচিঙেদি ক্ৰছ কৰিব। আৰু যিখিনিয়ে গাড়ী চলায় গৰু ছাগলীয়ে, যিকেইটা গৰু দুইঠেঙীয়া গৰু আৰু ছাগলীয়ে যে গাড়ী যে চলায়, যে এই যে জেব্ৰা ক্ৰচিং মানুহ যে ৰখি থাকিলেও যে হং বং যে গাড়ীখন নিব ওলায়, সেইকেইটা গৰু আৰু ছাগলী কৈছোঁ কমচে কম মানুহ থিয় হ'লে ৰখাই দিব লাগে। কাৰণ ইয়াতে চাওক, ইয়াতে কোনো ট্ৰেফিক নাই, কোনো ট্ৰেফিক লাইট নাথাকে, একো নাথাকে। গতিকে মানুহ নিজৰ জ্ঞানেদি নিজৰ মস্তিষ্ক দি গাড়ীখন ৰখাব লাগে যাতে মানুহখিনি আগতে পাৰ হ'ব দিয়ে। মানুহ কি কৰে জোৰ জবস্তি পাৰ হৈ যায়, তেতিয়াহে গাড়ীখন ৰখায়। এই বস্তুটো অকণমান চেঞ্জ হ'ব লাগে, অকণমান মানুহৰ কমন চেঞ্জ আহিব লাগে। আৰু যে গাড়ী চলাওঁতে ইমান অভাৰটেক কিয় কৰিব লাগে? ইমান দৌৰা দৌৰি কৰাৰ কি দৰকাৰ আছে? অকণমান মানুহৰ ধৈৰ্য থাকিব লাগে। মানে ৰাস্তাত গাড়ী দুখন যায়, কিন্তু এখনৰ ওপৰত সেইখন, সেইখনৰ ওপৰত সেইখন, সেইখনৰ ওপৰত এখন অভাৰটেক যে কৰে যে আল্টিমেটলি ট্ৰেফিক জাম সেইটো কাৰণে হয়। আৰু বিশেষকৈ বাইক আৰু স্কুটিখিনিক কৈছোঁ, ইহঁতে কি কৰে খালি ফুটা এটা হ'লে হ'ল, খালি ইফালে সোমাব সিফালে সোমাব। কোনোবা এখনে গাড়ী যদি বেক কৰি আছে তাৰ পিছফালেদি সোমাই দিছে, আগফালেদি সোমাই দিছে, মানে ফুটা লাগে খালি। এই বাইক আৰু স্কুটিখিনিক কৈছোঁ খালি ফুটা লাগে, ফুটা পাগল খালি। এইটো তোমালোকে ৰাতিপুৱা উঠি আহি, এই গৰুকেইটা কৈছোঁ হা, যিকেইটাই নাজানে, ৰাতিপুৱা উঠি এইটো নাম্বাৰটো দেখিলে তোমালোকক তীৰ খেলাৰ নম্বৰ কাটিব দিয়া নাই। এইটো মানে হ'ল 30 মানে ইয়াতে 30তকৈ বেছি স্পীডত নচলাব। গতিকে স্পীডখিনি যদি মেইনটেইন কৰে মানুহ তেনেকুৱা ডাঙৰ দুৰ্ঘটনাও নহয়, এক্সিডেণ্টো নহয়। সেইদিনাখন কি হ'ল, মানে দোকান এখনৰ আগত গাড়ী এখন ৰখোৱা আছে, সেইখন গাড়ীৰ কাৰণে ফুল ট্ৰেফিক হৈ গ'ল। মই নামি গ'লোঁ, মানুহ এজন ওচৰত থিয় হৈ আছে গাড়ীখনৰ ওচৰত। মই ক'লোঁ চাওকচোন ইমান বেয়াকৈ গাড়ী ৰখাই থৈ গৈছে, এওঁলোকে গোটেই ট্ৰেফিক জাম হৈ গৈছে। সি কৈছে অঁ বহুত কি যে মানুহ এইবোৰ, মানে নটৰিয়াছ মানুহ। সি নিজে কৈ আছে, পিছত যেতিয়া ট্ৰেফিকটো যেতিয়া ভাঙি গ'ল পিছত গম পালোঁ সেইখন গাড়ী তেওঁৰে হয়। ইমান সময় কোৱাই নাছিল তেওঁৰ গাড়ী বুলি। মানে মানিব লাগিব আৰু মানুহ কি কেনেকুৱা ধৰণৰ মানুহ থাকে। মানে যিখিনি মানুহে ছানৰুফ থকা গাড়ী কিনে, যিকেইখন মানে ভেণ্টিলেটৰ থাকে, আৰে তাতে এয়াৰ সোমোৱাৰ কাৰণে দিছে, সেইটো মানুহ ওলোৱাৰ কাৰণে কাছৰ নিচিনা এনেকৈ যে মুখখন উলিয়াই যে ঘূৰি থাকে যে, সেইটো অলপো ছেফ নহয়। এইবিলাক এই বান্দৰামি কৰিব নালাগে একচুৱেলি। আৰু নাজানে যদি অলপ শিকি ল'ব, লাগিলে গুগল কৰিব সেইখনৰ কাম কি। অটোখিনিতো আৰু অটোখিনিকতো মানিব লাগিব, তাততো পাৰিলে পদ্মশ্ৰী এৱাৰ্ড দিব লাগে। অকণমান যদি ফুটা আছে তাত গৈ লগাই থৈ দিব, নিজেও যাব নোৱাৰে, বাইকখিনিকো যাব নিদিয়ে। ফুটাটো থাকে ইমান সৰু, তাতে কেনেকৈ হ'ব ইমানটো মস্তটো অটোটো? নাযায়তো, সেইটো অসম্ভৱ। ফুল ট্ৰেফিক জামত যে তোমালোকে যে হৰ্ণ যে বজাই থাকা যে, এই গৰুকেইটাক কৈছোঁ ইমান কিয় হৰ্ণ বজাব লাগে? জানা যে লাম্বালৈকে 1 কিলোমিটাৰলৈকে ট্ৰেফিক জাম হৈ আছে, তাতে আৰু হৰ্ণ বজাই আছা? না কোনোবা যাব পাৰিব নে কি? হৰ্ণ বজাই কি লাভ আছে? অলপতো ধৈৰ্য থাকিব লাগে। এই গৰুকেইটাক কৈছোঁ, স্পেচিয়েলি গৰুকেইটা, তোমালোকৰ মায়েও তোমাৰ নিচিনা গৰু এটাক জন্ম দিওঁতে কেলা 9 মাহ কেলা ধৈৰ্য ধৰিছে, সেইখিনি কিন্তু তোমাৰ ধৈৰ্য নাই নেকি? কেলা 2 মিনিট 3 মিনিট খালি পাগলা কুকুৰৰ নিচিনা হৰ্ণ বজাই থাকিবি কেলা।